নমস্কাৰ জনাইছোঁ সকলোকে যে মোৰ ভিডিঅ'টো বৰ্তমান চাই আছে। চ' আজি আমি কথা পাতিম অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত যে UGC ভাৰ্চেছ ষ্টুডেণ্টছ। চ' UGC লিটাৰেলি পাগল হ'ল। ফাৰ্ষ্টে আমাক ক'লে যে এক্সাম হ'ব। চ' ঠিক আছে এক্সাম হ'ব। তাৰপিছত তেওঁলোকে ক'লে যে আমাৰ এনালাইজ কৰি ক'লে কলেজবিলাকৰ পৰা যে আমাৰ 50 to 60% কোৰ্চ কমপ্লিট। আৰে তহঁত আহি পেলাই আমাক চাই গৈছিল নেকি আমাৰ কলেজত কিমানখন পঢ়াইছে? কা আন্দোলন হ'ল বুলি সেইসোপা জানুৱাৰী ফেব্ৰুৱাৰী একো মাথা মুণ্ডা পঢ়োৱা কৰা নহ'লে। মাৰ্চৰ 10টা নে 20টা দিন ক্লাছ হৈছিলে, তাৰপিছত আকৌ এসোপা কৰোণা লাগি পেলাই আকৌ ক্লাছ হোৱা বন্ধ হ'ল। তেনেহ'লে এই 50 to 60% কোৰ্চ কমপ্লিট হ'ল বুলি আপোনাক কোনজন মহাশয় আপোনালোকক জনালেহে? কেতিয়াবা ষ্টুডেণ্টক সুধি পাইছে ষ্টুডেণ্টৰ হাল কি হৈ আছে এইবিলাক হোৱাৰ পিছত? না পঢ়া শুনা হৈছে না কিবা হৈছে, তাৰ ওপৰত কৈ দিলে কি 50 to 60% কোৰ্চ কমপ্লিট। আৰে বাহ ফাৰ্ষ্টে সুধিটো লওঁ ষ্টুডেণ্ট এজনক, কাৰ পৰা পালি ইমান ডাঙৰ ইনফৰ্মেশ্যনডাল? তাৰপিছত গ'ল এক্সাম হ'ব, ল'ৰা ছোৱালীবিলাকে পঢ়া ষ্টাৰ্ট কৰিলে। আকৌ ক'লে কিবা এখন মিটিং বহাই পেলাই ক'লে এক্সাম নহ'ব। পেপাৰে পত্ৰ একদম ফালি দিলে, এক্সাম নহ'ব। ল'ৰা ছোৱালীবিলাকে পঢ়া বন্ধ কৰি দিলে। আকৌ ক'লে এক্সাম হ'ব। আৰে হালোৱা নেকি? হালোৱা হৈ আছে ইয়াত? মানে কি আমাৰ মানে এই মাইণ্ডটো কি মানে তহঁতৰ কাৰণে একো নহয় নেকি? তহঁতে কবি এই এক্সাম হ'ব এই এক্সাম নহ'ব, এইটো কেনেকুৱা কথা? এইটো এটা স্থিতি থাকে, মানসিক এটা স্থিতি থাকে আমাৰ ষ্টুডেণ্টবিলাকৰ। আমি হালোৱা পাই থকা নাতো ইয়াত আমাক। এবাৰ ক'ব এক্সাম হ'ব, এবাৰ ক'ব এক্সাম নহ'ব। আমাৰ এইকেইটা প্ৰথমতে ক'লে আমি ষ্টুডেণ্টবিলাকক সুধি চাইছোঁ, সিহঁতে কৈছে যে ঠিকে আছে এক্সাম নহ'লে আমি বাচি গৈছোঁ। তাৰপিছত কৈছে ষ্টুডেণ্টবিলাকক সিহঁতে সোধোতে ষ্টুডেণ্টবিলাকে হেনো কৈছে যে আমাৰ ফিউচাৰৰ কথা আছে, চ' আমাক এক্সাম হ'ব লাগে। কোন এইকেইটা টপাৰ অ'? কোন এইকেইটা টপাৰ? আমাৰ দেখোন এইফালে ফাটি আছে, অৱস্থা নাইকিয়া। না পঢ়া শুনা হৈছে না কিবা হৈছে, একো এডাল হোৱা নাইকিয়া। এইফালে কৰোণা বিয়পি আছে বাহিৰত, মৰণে যি অৱস্থা নাইকিয়া হৈছে। কোন এইকেইটা টপাৰ অ'? ইমান এক্সাম দিবলৈ পগলা হৈ আছ? তহঁতে এক্সামডাল দিম মৰগে যা, ইমানে যি পগলা হৈ আছ। আমাৰ মন নাইকিয়া, একো পঢ়া শুনা হোৱা নাইকিয়া, গৈ বেগডাল লগাই মৰিলেহে হ'ব এবছৰ খাবলৈ। ইমানেই টপাৰ সিহঁতৰ। এতিয়া ছেকেণ্ড কথাটো হৈছে যে মাথা মুণ্ডতে একো পঢ়োৱা কৰা নাইকিয়া ক্লাছত। বাৰু এই যে PDF সোপা যে দি আছে গ্ৰুপ সোপাত, এই PDF সোপা চাই যদি আমি যদি ইমান ধুনীয়াকৈ যদি পঢ়ি পেলাই যদি এক্সামে লিখিব পাৰোঁ, তেনেহ'লে 2.5 বছৰ 2 বছৰনো কলেজলৈ মই কেলেই মৰিবলৈ গৈ আছিলোঁ? আমি সোপা কলেজলৈ কেলেই গৈ এটেণ্ডেঞ্চ লগাবলৈ এনেই কেলেই মৰিবলৈ গৈ আছিলোঁ? তেনেহ'লে ভালেই আছিলে। কলেজত এডমিশ্যনটো লওঁ, গ্ৰুপ এটা খুলি দিয়ক, তাৰপিছত গ্ৰুপটোত PDF দি থাকক, ফটো দি থাকক, অ'কে বঢ়িয়া। সেইবিলাকে চাই আমি এক্সাম লিখি থাকোঁ। এই 75% এটেণ্ডেঞ্চ বুলি যে ডেইলি যে সেই কলেজখনলৈ গৈ কেলৈ মৰি থাকোঁগৈ আমি? ক্লাছবিলাক কেলৈ এটেণ্ড কৰি মৰোঁ? যদি ক্লাছৰ একো ভেলুৱে নাইকিয়া, যদি আমি PDF চাই এক্সাম লিখিব পাৰোঁ। PDF চাই এক্সাম লিখিব নোৱাৰিতো, নিজে কিবা কিবি পঢ়িব লাগিব। এতিয়া অনলাইনত হাজাৰ বস্তু দিয়ক, মাথা মুণ্ডা ব্ৰেইনত একো নোসোমায়, একো বুজি নাপাওঁ। ছায়েন্সৰ ছাবজেক্ট হয়, চ' কিডাল বুজি পাম? মই ছায়েন্স আৰ্টছটো ডিফাৰেঞ্চ কৰা নাই, চবকে পঢ়াবই লাগিব। বস্তুটো বুজি নাপালে কোনো একোডাল লিখিব নোৱাৰে। চ' আমি লিখিম কি? একো বুজিয়ে পোৱা নাই, PDF গাল দি আছে মাথা মুণ্ডা। PDF গাল চাই যদি লিখিবই পাওঁ, তাহলে আমি ইমান দিন কেলৈ কলেজলৈ গৈ মৰি আছিলোঁ? নোৱাৰোঁ লিখিব এক্সাম। তাৰপিছত আহে এক্সাম বুলি ক'লেতো বহুত দূৰৰ পৰা ল'ৰা ছোৱালীগাল আহিব। না কি এনেকুৱা নহয় যে মোৰ ঘৰৰ কাষৰকেইটা ল'ৰা ছোৱালীকেইটা যাব বা আমাৰ কলেজখনত যে আমাৰ ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীকেইটা যায়, কিমান দূৰৰ পৰা ল'ৰা ছোৱালী আহিব। সিহঁতবিলাকেতো পাব্লিক ট্ৰান্সপৰ্ট ইউজ কৰি আহিব। কাৰোবাৰ গাত আহিল সংক্ৰমণ হৈ পেলাই, সিহঁতৰ এণ্টিবডি ভাল, তোমালোকৰ এই টেম্পাৰেচাৰ গানটোৱে হয়তো ধা নেপেলালে, লাগিল সংক্ৰমণ ষ্টুডেণ্টগালৰ গাত। তেতিয়া কি হ'ব? ৰিক্স ল'বি? মইতো মৰিলে ভাই কৈ দিছোঁ ফালি পেলাম। তহঁতো নাজানো, মই মৰিলে ভাই ফালি পেলাম। মৰাটোতো মৰিলে কৰোণা চৰোণা লাগিলে। কিন্তু এই সংক্ৰমণ হ'লে যেতিয়া 11মান ল'ৰা ছোৱালী যেতিয়া সংক্ৰমণ হৈ যাব, তেতিয়া তাৰ ৰিক্সটো কোনে ল'ব? আমাৰ লাইফ মেটাৰ কৰে, আমাৰ ডিগ্ৰীটো মেটাৰ নকৰে। ডিগ্ৰীটো আমি এবছৰ পিছতো ল'ব পাৰিম, ডিগ্ৰীটো আমি এবছৰ পিছত ল'ব, কিন্তু আমাৰ লাইফটো মেটাৰ কৰে। চ' এনেকুৱা ফাল্টু আমি ডিচিশ্যন লৈ পেলাই আমাৰ লাইফৰ লগত খেলিবলৈ কোনো দৰকাৰ নাইকিয়া। একো পঢ়া শুনা কৰা নাই, বেগটো লাগক, বেগটো বেটাৰ নকৰে। একো পঢ়া শুনা, কিন্তু কৰোণা লাগিলে কি হ'ব পিতাই? আহে অমিতাভ বচ্চন সৈতেও ইমান ডাঙৰ এক্টৰ, অত চাগে ছেফটি লৈ আছিলে ঘৰত, সৈটোতো লাগি মৰিল। আমিনো কোন কোটা আমিতো সাধাৰণ মধ্যবিত্ত শ্ৰেণী মানুহ। আমাৰ যদি লাগি মৰে আমি ক'ত মৰিমগৈ? চ' অলপমান এই মালটো ইউজ কৰিব। ইমান পঢ়া শুনা কৰা মানুহ বাৰু আপোনালোকে বেলেগ মাল ইউজ কৰি আছে ল'ৰা ছোৱালী ফিউচাৰৰ কথা। আমাৰ ফিউচাৰৰ লগত আকৌ আমি মৰিলে আকৌ তেতিয়াহে সেইটো বৰ ডাঙৰ কথা হ'বগৈ। তাৰপিছত তেওঁলোকে কৈ আছে তোমালোকে মাস্ক ইউজ কৰিব লাগিব, গ্ল'ভছ ইউজ কৰিব লাগিব। হেলমেট এটা পিন্ধি লওঁ, হেলমেট এটা পিন্ধিলে এক্সাম লিখিম। ফাল্টু নেকি বে? সেইখন ইমান গৰম দিনত গ্ল'ভছখন পিন্ধি পেলাই কাৰ মোৰটো এক্সাম লিখিম? আৰু কিবা আছিল বাকী? বাৰু মাস্কখন ঠিকে আছে, হেলমেট এটা পিন্ধি লওঁ, হেলমেট এটা পিন্ধিলে PPE কিটডালো পিন্ধাই দিয়ক, তাৰপিছত এক্সাম দিওঁগৈ। মুঠতে এটা কথাই হ'ল, এক্সাম যদি পাতে ভয়ংকৰডাল পৰিস্থিতিৰ সৃষ্টি হ'ব। হয়তো বহুতৰে গাত সংক্ৰমণ হ'ব, তাৰপিছত বহুতৰে বেগ লাগিব। বাৰু এটা কথা কওঁ, সংক্ৰমণটো বা পিছৰ কথা, বেগ লাগক। তাৰপিছত এই মেণ্টেল প্ৰেছাৰত আহি পেলাই 2-3টা ল'ৰা ছোৱালীয়ে দিলে ছুইচাইড কৰি পেলাই, বোলে ফাইনেল ইয়াৰৰ এক্সাম ক্লিয়াৰ নহ'ল, ঘৰতো প্ৰেছাৰ দিলে ছুইচাইড কৰি পেলাই। তেতিয়া
বেটা কোনে ল'ব ৰিক্সটো তেতিয়া ৰিক্সটো কোনে ল'ব এনেওতো কি ক'ম আৰু কিমান এনালাইচিছৰ মতে আমাৰ ইণ্ডিয়াত মেক্সিমাম ছুইচাইড হয় এই এক্সাম ফেইল কৰা বা এইবিলাকৰ প্ৰেছাৰতে ল'ৰা ছোৱালীবিলাকে ছুইচাইড কৰে আপোনালোকে যিখন ফকতীয়া এক্সাম পাতিব একো নপঢ়া নকৰাকৈ যিখন ফকতীয়া এক্সাম পাতিব আপোনালোকে ধমধমটো কুৱেশ্যন লিখিব কুৱেশ্যন দিয়াততো আপোনালোকৰ অকণো টেনশ্যন নাই কুৱেশ্যনটো কেলা বুম বাম লিখিব কুৱেশ্যন আৰু আমি যেতিয়া আনচাৰ চানচাৰ লিখিব নোৱাৰি পেলাই যে ফেইল চেল লাগি বেক চেক লাগি মৰিম কোনোবাই যদি ছুইচাইড কৰা ৰিক্সটো কোনে ল'ব মই বাৰু এইবিলাক বাৰু মোৰ দ্বাৰা নহ'ব আমি বাৰু ষ্ট্ৰং মানুহ এইবিলাক উইক ল'ৰা ছোৱালীবিলাকে যদি ছুইচাইড কৰি দিয়ে ঘৰৰ প্ৰেছাৰত তেতিয়া ৰিক্সটো কোনে লৈ মৰিব বহুতখিনি কথা আছে এই এক্সামডাল যে পাতো কৰি আছে বহুতখিনি কথা আছে কিন্তু এইখনৰ এই গাড়ীত বহাৰ পিছত এই মূৰটোত কোনে কথাগাল সোমাই দিব গাড়ীত বহাৰ পিছততো মূৰটোতো কথাগাল সোমাই দিব নোৱাৰি বাৰু সিহঁতে নিজৰ কথাটো মাৰি আছে যে ল'ৰা ছোৱালী ফিউচাৰৰ কথা ফিউচাৰটো বাদ দিয়া আহে ফিউচাৰ অলৰেডি গু লাগিল ফিউচাৰৰ অলৰেডি লাগিলেই আমাৰ একো পঢ়া শুনা কৰা নাই কিডাল এক্সাম লিখি মৰিমগৈ লাষ্টত এটা কথাই কওঁ এই যদি UGC কোনোবা যদি দেখি আছে হন অকণমান ইউজ কৰিবি ল'ৰা ছোৱালী এতিয়া আমাৰ মেণ্টেল কণ্ডিশ্যন কি হৈ আছে বুজি নাপাবি হন গম পাইছ এইফালে একো পঢ়া শুনা কৰা নাই এইফালে এক্সাম এইফালে আকৌ বাহিৰত ওলাবলৈও ভয় লাগিছে কৰোণা এইফালে লকডাউন সেইফালে লকডাউন ইমানগাল গুৰু মচন ইমান চিটুৱেশ্যনৰ ভিতৰত আকৌ এক্সাম পাতো পাত এক্সামটো দুটামান ল'ৰা ছোৱালী মৰক তেতিয়া পাবি মচলাটো চ' লাষ্টত এটা কথাই কওঁ এক্সাম হ'ব নালাগে ইমানখন কৰিলোঁ #NoToUGC গাইডলাইনছ কত কি আলৌ বালৌ কৰিলোঁ টুইটাৰত একোডাল লাভ নহ'ল ইহঁতে পাতাটো পাতিবগৈ ল'ৰা ছোৱালী মৰাটো মৰিবই মৰিলে ফালিম বাপ্তাকে ইহঁতক থেংক ইউ ছ' মাছ ফৰ ৱাটছিং পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব